থলুৱা ভূমিপুত্ৰসকলৰ আজি বড়ো মানুহবিলাকৰ ঘৰ উচ্ছেদ কৰা হৈছে, আজি থলুৱা মিচিংসকলৰ ঘৰ উচ্ছেদ কৰা হৈছে, আজি অসমৰ থলুৱা খিলঞ্জীয়া লোকসকলৰ ভূমি তেওঁলোকে উচ্ছেদ কৰিছে, ঘৰ দুৱাৰ ভাঙি পেলাইছে, তেওঁলোকক অঘৰী জীৱন যাপন কৰিবলৈ চৰকাৰে বাধ্য কৰাইছে। আমি পুনৰ শিলখাকুৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে আচলতে উচ্ছেদৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে আমি দীৰ্ঘদিনৰ পৰা উচ্ছেদ প্ৰতিৰোধী ৰাইজে শিলখাকুৰ পাৰত আচলতে সম্পূৰ্ণৰূপে উচ্ছেদ বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। আৰু ইতিমধ্যে যিসকলে উচ্ছেদ কৰা হৈছে, যিসকল থলুৱা পৰিয়ালক চৰকাৰ প্ৰশাসনে অমানৱীয়ভাৱে পৰীক্ষাৰ সময়ত উচ্ছেদ কৰিলে, সকলো পৰিয়ালক ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে জাতি মাটি ভেটিৰ চৰকাৰখনে আজিৰ তাৰিখলৈকে এটা পৰিয়ালকো ক্ষতিপূৰণো দিয়া নাই, নাইবা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই। আমি চৰকাৰখনৰ এনে থলুৱা বিৰোধী নীতি কেতিয়াও সমৰ্থন নকৰোঁ। আমাৰ আন্দোলন পূৰ্বৰে পৰা আমি আৰম্ভ কৰিছোঁ আৰু কোনো যুক্তিতে তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে যে অহা 10 তাৰিখৰ ভিতৰত তেওঁলোকে পুনৰ এটা নতুন উচ্ছেদ কাৰ্য আৰম্ভ কৰিব। কিন্তু এই উচ্ছেদ কাৰ্য আমি কেতিয়াও নামানো। ইতিমধ্যে যিসকল পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰিলে চৰকাৰে, তেওঁলোকক পুনৰ সংস্থাপন নিদিয়াকৈ, তেওঁলোকৰ লগত মতামত গ্ৰহণ নকৰাকৈ, তেওঁলোকক আচলতে আজিৰ তাৰিখতো ৰদে বৰষুণে, আজি প্ৰখৰ ৰদত তেওঁলোকে ত্ৰিপাল তৰি আচলতে বসবাস কৰিবলগীয়া হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই খিলঞ্জীয়া বিৰোধী নীতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। যিটো সময়ত আমি শিলখাকুৰ বুকত আজি জিঞ্জাৰ হোটেল আমি থিয় হৈ থকা দেখিছোঁ, যিটো সময়ত আমি হিম্মত সিংৰ আইডিয়েল হিল ভিউ থিয় হৈ থকা দেখিছোঁ, আজি বদৰুদ্দিন আজমলৰ মালিকানাধীন, তেওঁৰ পত্নীৰ মালিকানাধীন হামজা প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেডক আমি থিয় হৈ থকা দেখিবলৈ পাইছোঁ। ৰয়েল প্লাজা আছে আজি ইয়াত শিলখাকুৰ বুকত, আজি ৰয়েল হেৰিটেজ আছে, অমিয় কুমাৰ দাস ইনষ্টিটিউট আছে। এই সকলোবিলাক যিবিলাক কৰ্পৰেট হাউচৰ বিল্ডিং, এইবিলাক অক্ষত অৱস্থাত আছে। কিন্তু থলুৱা ভূমিপুত্ৰসকলৰ আজি বড়ো মানুহবিলাকৰ ঘৰ উচ্ছেদ কৰা হৈছে, আজি থলুৱা মিচিংসকলৰ ঘৰ উচ্ছেদ কৰা হৈছে, আজি অসমৰ থলুৱা খিলঞ্জীয়া লোকসকলৰ ভূমি তেওঁলোকে উচ্ছেদ কৰিছে, ঘৰ দুৱাৰ ভাঙি পেলাইছে, তেওঁলোকক অঘৰী জীৱন যাপন কৰিবলৈ চৰকাৰে বাধ্য কৰাইছে। কিন্তু আমি এই চৰকাৰৰ আচলতে উচ্ছেদ যি চলালে একপক্ষীয়ভাৱে এই উচ্ছেদ কাৰ্য আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ স্পষ্ট কথা, তেওঁলোকে যি পৰিকল্পনা চলাইছে উচ্ছেদ কৰিবৰ কাৰণে, আমি এই উচ্ছেদ কেতিয়াও নামানো। আমি এইবাৰ যদি উচ্ছেদ আহে, আমি সকলো ৰাইজে শিলখাকুৰ পাৰত বসবাস কৰা, ইতিমধ্যে উচ্ছেদ হোৱা আৰু উচ্ছেদ হ'বলৈ বাকী থকা সকলো ৰাইজে ঐক্যবদ্ধভাৱে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম। আৰু সেই প্ৰতিৰোধ সংগ্ৰামত যদি আমাৰ কোনোবা সদস্যৰ উচ্ছেদিত পৰিয়ালৰ ক্ষয় ক্ষতি হয়, তাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল'ব লাগিব। সেই কথাটো আজি স্পষ্টকৈ জনাই দিছোঁ।